আৰু এই পিনে মোৰ মোবাইলৰ পিছপিনে লাগি থকা 20 টকা নোটখন দেখা পাইছে কিজানি কিন্তু খিনি বাটে মোৰ বেকা হৈছে সেই বন্ধুসকল নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ'টো যিহেতুকে ইমান দিন বৰষুণ নাছিল তো ফাইনেলি কালি বৰষুণ দিলে আৰু অকণমান কিবাকে আৰু জুইটো ঘূৰি আহিল আৰু ইমান গৰম এইকেইদিন তাৰমানে তাৰে মাজত ব্যস্ততা গমটো পাইছিলে মই কৈছিলোঁ আগৰ ভিডিঅ'ত যে শিৱানুৰ প্ৰগ্ৰেম এটা আছে তাৰ কাৰণে ৰিহাৰ্চেলত যাই আছোঁ তো আজি সেই প্ৰগ্ৰেমটো আজি শনিবাৰ আজি সেই প্ৰগ্ৰেমটো আৰু বাহিৰত এইপিনে দেখা দিছে নহয় বৰষুণ আহিলে আৰু তো প্ৰগ্ৰেমৰ কাৰণে সি স্কুলৰ পৰা আহি পোৱাই নাই সি আহিব অহাৰ পিছত আমি মোটামুটি 5টা মানত যাম আৰু ইয়াৰ পৰা ওলাই পিনে আৰু মই এতিয়া বনাই আছোঁ ভাতকেইটা হোৱাৰ পিছত খাই লৈ একেলগে ওলাই যাম আজি অৱশ্যে ঘৰতে আছে আৰু এইকেইদিন আপোনালোকক দেখাবৰ কাৰণে মই সময় পোৱা নাই খেতিখন যে কৰিছিলোঁ খেতিখন ধুনীয়া হৈছে এই ধৰি লওক আমি এইকেইদিন ধৰক বাৰিষাৰ ছিজনত যিখিনি চব্জি আৰু সেইখিনি আমি নিকিনাকৈ হৈ আছে আৰু আমাৰ কাৰণ জানেতো আমাৰ তিনিটাই মানুহ অলপ অলপ হ'লে হৈ যায় প্ৰতিদিনে অলপ অলপ ছিঙিব পৰা হৈ আছে আৰু ধুনীয়াকৈ চব্জিখিনি সেইকাৰণে মানে খেতি বাতিখিনি অকণমান ঘৰতে কৰিলে সেইটো সুবিধা লগতে ফ্ৰেছখিনি খাবও পাৰি দিয়কচোন তো এতিয়া ভাত পানীখিনি বনাই লওঁ তাৰপিছত ডাইৰেক্ট একদম যাম আমাৰ প্ৰগ্ৰেমত তাৰে মাজত আৰু এটা কথা আছে আজি এটা ছাৰপ্ৰাইজ আছে তাৰমানে আজি কোনোদিনে নকৰা কাম এটাও কৰিম মই আপোনালোকক কৈ আছোঁ আৰু ইপিনে বনাই আছোঁ মই লাওৰ খাৰ আৰু এয়া নৰসিংহ ভেদাইলতা এইখিনি মাৰি থৈ দিছোঁ আঞ্জা বনাম পিনে নেচেৰা ভাজি বনাইছোঁ ৰাতিপুৱাই আমাৰ খেতিৰে শিৱানুকো টিফিনে ভাজি দিওঁ খাব লাগে আৰু ন ঘৰৰ বস্তু কিন্তু এটা কথা দেই অকলে খোৱা নাই কিন্তু আমাৰ ওচৰে পাজৰে মানুহখিনিকো দিছোঁ লগতে আলহী কুটুম্বখিনিকো দিছোঁ মানে আলহী মানে আৰু ধৰক মাহঁতক দিছোঁ বাইদেউহঁতক এনেকৈ আৰু অলপ ভাগাই মেলি খাই আছোঁ ভাল লাগে ঘৰৰ বস্তু এটা যেতিয়া হয় ভাগাই মেলি খাব পাৰোঁ ভাল লাগে তো আপোনালোকক লগ পাইছোঁ এতিয়া পূৰা ডাইৰেক্ট চিধাই গধূলি মই যাব ওলাইছোঁ এই গছকেইডাল আমাৰ দেখিছেনে হালি আহিছে বতাহৰ কাৰণে আজি সময় নহ'ল ঠিক কৰিবৰ কাৰণে এতিয়া যাওঁ প্ৰগ্ৰেমত আৰু প্ৰগ্ৰেমত যাই দেখাই আছোঁ আপোনালোকক কি হয় চাই থাকিব গোটেইখিনি ভিডিঅ' স্ক্ৰিপ্ট নকৰাকৈ আৰু মোৰ মাতটো ভাল হোৱাই নাই দেখিছেনে মাতটো যে ভাঙি আছিল মানে সেই কৰোণাৰ সময়ত হ'ল হৈ যদি কিজানি আমি কণ্টেণ্ট হ'ব লাগিল হয় মানে কৰোণাই এইটো এক প্ৰকাৰ খালি সেই আৰু কৰোণাৰ কাল নহয় কাৰণে আমি আছোঁ আৰু এনেকৈ বাকী যাওঁ তাড়াতাড়ি হৈছে জিজ্ঞাশ্ৰী দত্ত অনুপস্থিত প্ৰতিযোগী ঈশিতা ডেকা ঈশিতা ডেকা আমি যেতিয়া যাওঁ তেতিয়া তাত একক নৃত্য প্ৰতিযোগিতা চলি আছিল ল'ৰা ছোৱালীখিনি ইমান ধুনীয়া মানে হাই লেভেলৰ ডেন্স কৰে আজিকালি সাংঘাতিক ইমান সৰু সৰু ল'ৰা ছোৱালী ইমান ধুনীয়া ডেন্স কৰে কিন্তু বেয়া লাগে এটাই যে ইউটিউবত যেতিয়া আমি ভিডিঅ'বোৰ দিব লগা হয় তেতিয়া আমি তাতে বজি থকা যিটো গান থাকে এইটো দিব নোৱাৰোঁ কাৰণ নেকি ইউটিউবৰ ফালৰ পৰাই সেই গানবোৰ দিলে কপিৰাইট পেলাই দিলে ধৰক চেনেলটো বা ভিডিঅ'টোত প্ৰভাৱ পৰে সেইকাৰণে দিব নোৱাৰোঁ কিন্তু গানটো সৈতে যদি চাব পাৰিলে হয় বিৰাট ভাল লাগিলে ইমান ধুনীয়া নাচিছে নহয় সকলোৱে আৰু এইটো কিবা নাম ল'ৰাজনৰ এওঁ পাইছে কিন্তু পুৰস্কাৰো পাইছে ধুনীয়াই নাচিছে গোটেইকেইটাই ভাল নাচিছে আচলতে আৰু তাতে মোটামুটি 45 মান হৈছিল তাতে বহুতকেইজনে প্ৰতিযোগী হৈছিল আৰু এতিয়া শিৱানুক যিহেতুকে ঘৰৰ পৰা ওলাই লৈ যোৱা নাছিলোঁ তাক তেতিয়া তাতে মই ওলাই দিওঁ ড্ৰেছটো কৰাই দিওঁ তাক সিহঁতৰ এটা বিহু দলত সিহঁতে নাচিব সৰু ল'ৰা ছোৱালী গোটেইকেইটাই আপোনালোকে যাতে সিহঁতক উৎসাহ দিয়ে আৰু আশীৰ্বাদ দিয়ে তাৰে কামনা কৰিলোঁ আৰু শেষত আজি মানে ছাৰপ্ৰাইজ বুলি যে কৈছিলোঁ আজি এটা আচলতে মই ডেন্স কৰিম জীৱনত প্ৰথমবাৰ কিন্তু সেই ডেন্সটো এতিয়া এইটো ভিডিঅ'ত নিদিওঁ কাৰণ ভিডিঅ'টো বহুত বেছি লং হৈ যায়
আপোনালোকে বৰ হ'ব নহয়, সেইকাৰণে নেক্সট ভিডিঅ'টোত আমাৰ ডেন্সটো দি আছোঁ। আৰু এইপিনে মোৰ মোবাইলৰ পিছপিনে লাগি থকা 20 টকা নোটখন দেখা পাইছে কিজানি। এতিয়া শিৱানুক লৈ পিনে আহি গৈছোঁ ড্ৰেছিং ৰুমত ড্ৰেছিং কৰাবৰ কাৰণে, মানে কাপোৰ পিন্ধাই দিওঁ তাক। মা আৰু বুলি মাই আহি গৈছে। তেখেতৰ বিয়োগৰ পিছত মই তেখেতক সুঁৱৰি কোনোবা এখন দৈনিক অসম, খুব সম্ভৱ দৈনিক অসমৰ দেওবৰীয়া চৰণে কিবা অংকুৰ বিহু হুঁচৰি দল, এয়া আমাৰ মঞ্চত অংকুৰ বিহু হুঁচৰি দল।